Baithalangso APDCL control room along current kepi ahok kave ajok ratpen complaint kepi. Kardom nelibirta life thanbang phi sami rini mailin timongpi asmonang ton pen birta arjuponikha. Nijang karbiang long Baithalangso taonang kang along amat current kepi ahok kave pin ajok radatum thurpak pen Baithalangso APDCL control room along an ajok phirlo radatum chingrum pen ke complaint da. Lason si Baithalangso ang kang along arni sitame karen kai ke mata ke do ahok ave pin pusi radatum pen lamthi chithang pon rit. Lason si non malom sitame dak pen karen ki pia ahok ave pin radatum ke do ke thak pen chinglok usumara tung loka chilang apor sitame karen ave la pen chojor cholang atum sitame mate kulat ke do tum sitame kano hok do kok ti pusi lamthi chipaklang pon rit. Lason si radatum pen labang so sai hemalong officer sa tum sitame ke do ahok ave pin puta lamthe paklang po. La si non prang pen ki mesen pen karen ki do ver japan tuning ripon padu. La pen non dak ke do bom officer sa tung jong si dak ke do ani hang he pulote akaprek sitame larsi dak ke do pa me japan tuning ripon. Baithalangso pen brutal life apherang ke rajivan se ripon. কারেন্ট পোৱা নাই কারেন্ট নহলে আমি ল'ৰা ছোৱালী পঢ়া ক্ষেত্ৰত বা পানীৰ ক্ষেত্ৰতো আমি মেচিন চলাব নোৱাৰোঁ সেইকাৰণে আমি অসুবিধা পোৱাৰ কাৰণে গোটেই ৰাজ্যে আজি Baithalangso ৰাজ্যে গোট খাইছে আৰু এছডিও লগ পাইছে এছডিও লগ পাই এছডিও লগত কথা পাতিছোঁ কি কাৰণে এইটো প্ৰব্লেমটো হৈ আছে কি সমস্যা হৈ আছে সেই সমস্যাটো আমি কেনেকৈ দূৰ কৰিব পৰা যায় তেখেতে আমাক কৈছে যে এছডিও কৈছে যে আমি ব্ৰেকাৰ আনিছোঁ তাত এতিয়া আমি কানেকশ্যন কৰি আছোঁ আৰু এঘণ্টা বা আধা ঘণ্টাৰ পিছত আমি কাৰেণ্টটো দিয়াৰ ব্যৱস্থা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু মই এখেতক মই এছডিঅ'ক মই অনুৰোধ কৰিছোঁ যে ই এজন ইয়াত আগতে পাৰ্মানেণ্ট লস্কৰ এজন আছিলে ইয়াত এই কোৱাৰ্টাৰতে থাকে এই তেখেত থকাৰ অৱস্থাত য'ত মানে কাৰেণ্টৰ প্ৰব্লেম আছে সি নিজে গৈ পেলাই চব যিকেইটা লাইনমেন আছে সিহঁতক লৈ পেলাই গোটেই লাইনটো ক্লিয়াৰ কৰিবলৈ যায় কিন্তু আজি ইমান বছৰৰ পৰা দেখিছোঁ যে ইয়াত নাথাকে নাথাকিলে এইখন কেনেকৈ গোটেই ইমান ভাষ্ট এৰিয়া হয় ন Baithalangso ভাষ্ট এৰিয়া সি কেনেকৈ কণ্ট্ৰল কৰিব গতিকে এছডিঅ'ই গম নাপায় ইমান যে প্ৰব্লেমবিলাক হৈ আছে গতিকে মই এছডিঅ'ক মই কৈছোঁ যে ইমিডিয়েট এই ইয়াত যিটো পষ্টিং কৰিবলৈ লাগিলে ঘৰ ভাড়া থাকক নহয় জানো কোৱাৰ্টাৰ বেয়া হৈছে লিখক কিন্তু কোৱাৰ্টাৰ যদি বেয়া হয় যদি থাকিবলৈ ব্যৱস্থা নাই তেতিয়াহ'লেতো ঘৰ ভাড়া ল'ব পাৰে আমি যেনেকৈ দৰমহা খাই আছোঁ মাহে তেখেত দৰমহা খাই আছে হয় নহয় গতিকে দৰমহা খোৱাৰ পিছত যদি সি নিজৰ ডিউটি নকৰে তেতিয়া এছডিঅ'ই লিখিব লাগিব কি কাৰণে তুমি ইয়াত কাম কৰিবলৈ যোৱা নাই অথৰিটিয়ে তেতিয়া ৰিপৰ্ট দিয়াৰ লগে লগে অথৰিটিয়ে একশ্যন ল'ব হয় নহয় গতিকে এই কাৰণে মই এছডিঅ' ছাৰক কৈছোঁ যে আপুনি ইমিডিয়েট মানে ইয়াত পষ্টিং কৰিবৰ কাৰণে আপুনি ব্যৱস্থা কৰক আৰু নহ'লে আমি পিছত আমি হেৰি কৰিম যে তেনেখন দিম হেৰি ল'ব হাই অথৰিটি লৈ তাৰপিছত একশ্যন কাক ল'ব নল'ব এইটো আমি নাজানো কিন্তু পাব্লিক ডিমাণ্ড আছে আমাৰ এই লাইটটো সদায় পাব লাগে ৰেগুলাৰ পাব লাগিব কাৰণ আমি মাহে বিল দি আছোঁ না এমাহ বিল যদি নিদিয়ে তাত আকৌ আমি হেৰি ইণ্টাৰেষ্ট দিব লাগে না ইণ্টাৰেষ্ট দিব লাগে গতিকে এই যাতে আমাৰ এই গোটেই ৰাইজে এইখিনি সুবিধা পাবৰ কাৰণে মই যি এছডিঅ' ছাৰক কৈছোঁ যে আপুনি সোনকালে এইখিনি ব্যৱস্থা কৰিব ৰাইজে যাতে সন্তুষ্ট হয় কাৰণ কাৰেণ্ট নহ'লে আজি চলিব নোৱাৰে আজিৰ যুগত কাৰেণ্ট নহ'লে আমি একো কৰিব নোৱাৰোঁ নহয় গতিকে মই অনুৰোধ কৰিছোঁ যাতে জে ছাৰে বা এছডিঅ' ছাৰে এই ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে এই সমস্যাখিনি দূৰ কৰি দিব লাগে আচ্ছা আজি ছাৰ ইমান মানুহ যে গোট খাব লগা হৈ গ'ল কাৰণটো কি জনাব নেকি কাৰণটো আপোনাৰ ক'ব গ'লেতো কিবা পাৱাৰ ইছ্যু আৰু পাৱাৰ যেনেকৈ ছাৰ্ভিচ পাব লাগে তেনেকৈ আমি দিব পৰা নাই হয় কেইদিনৰ পৰা অলপ প্ৰব্লেমো হৈ আছিলে কিন্তু আজি বিশেষকৈ যোনটো প্ৰব্লেম হৈছে এইটো মানে আপোনাৰ ব্ৰেকাৰ আৰু চিটি আমি ইনষ্টল কৰি আছোঁ মানে এইটো প্ৰায় একমাহমান আগত একটা ট্ৰেন্সফৰ্মাৰ বেয়া হৈছিল এইটো ঢেৰেকনিৰ কাৰণে মানে সেইটো ট্ৰেন্সফৰ্মাৰটো একো প্ৰটেকশ্যন নাছিলে মানে আগৰ যেতিয়া মই আহিছিলোঁ তেতিয়াৰ পৰা ছিষ্টেমটো এনেকুৱা আছিল প্ৰটেকশ্যন আছিলে ভাগ্য ইমান বছৰৰ পৰা চলি আহিছে কিন্তু প্ৰটেকশ্যন নাথাকিলে মানে যোনটো এতিয়া নতুন হৈ আছে আজি যদি ঢেৰেকনি দিয়ে প্ৰটেকশ্যন যদি একো নাই সেইটো ডাইৰেক্ট আকৌ ট্ৰেন্সফৰ্মাৰ ট্ৰেন্সফৰ্মাৰ বেয়া হ'ব
তে বস্তুটো তেনেকুৱাই মানে এইটো বেকাৰ আৰু চিটি আৰু LA মানে এইকেইটা লাগে মানে ট্ৰেন্সফাৰ একটা প্ৰটেকশ্যনৰ কাৰণে যাতে LA বেয়া হওক বা চিটি বেয়া হওক বা বেকাৰ বেয়া হওক ট্ৰেন্সফাৰটো বাচি থাকে মানে তে সেইটো ইনষ্টল কৰিব যাওঁতে মানে সময়টো লগালে এতিয়া সেইটো বিশেষকৈ মানে ইয়াত পূৰা আমি চাদন ল'বলগীয়া হৈছে সেইটো হৈ মানে 100 এতিয়া ব্লেকআউট হৈছে আমাৰ সেইটো কাৰণে মানে কি হয় মোটামুটি কামটো এতিয়া শেষ হ'ব মানে সময় আহি গৈছে হয়তো 1 ঘণ্টাৰ ভিতৰত পাৱাৰটো আমি কিবা কৰি দিব পাৰিম আচ্ছা বাৰু ছাৰ শুনা মতে ইয়াত যেই নাই মানে হায়াৰ অথৰিটি নাই ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে হায়াৰ অথৰিটি নাই মানে একচুৱেলি সেইটো মেনেজমেণ্ট ইছ্যু বুলি ক'ব লাগিব যেনেকুৱা হওক মানে চাব ডিভিজনটো দংকা আণ্ডাৰতে পৰে মেইন অফিচটো দংকা যোনটো বৈঠালাংশ আৰু বনাই আমি চাব লাগে তে সেইটো এগেইনষ্টত SDO আছে এছিষ্টেণ্ট মেনেজাৰ আছে JE থাকিব লাগে ৰেছপন্স অফিচাৰ এইবোৰ অফিচাৰ আৰু সেইটো অফিচত তে JE য'ত আমাৰ লাগে 3জন তাতে খালি 1জন এতিয়া বৰ্তমান আছে এইটো ৰিকুৱাৰমেণ্টটো দিয়াটো হৈছে কিন্তু অথৰিটিৰ পৰা যিহেতু দিয়া নাইতো উপায়টো নাই আমিহে মানে এতিয়া ষ্ট্ৰাগল কৰিবলগীয়া হৈ আছে তে এতিয়া বৰ্তমান যোনজন JE আছে এইটোতো ছোৱালী মানুহ ইমান ৰাতি আৰু ইয়াত আহিয়ে দিগদাৰ হয় নিয়ে আহিবলগীয়া হৈছে আৰু চাবলৈ আৰু প্লাছ কামটোত অলপ নিজৰ কাম আৰু